নামঘৰত হ'ব আমি একোটা কি কৰোঁ প্লাষ্টিক বেগ এটা লৈ পেলাই তালৈ মুঠি মাৰি কৰি পেলাই লৈ যাব পাৰোঁ আমাৰ সুচল ব্যৱস্থা বুলি কিন্তু এই প্লাষ্টিকটোৱে আমাক যথেষ্ট প্ৰদূষিত কৰে আমি থকা ঠাইডোখৰ বা সেই অঞ্চলটো প্ৰদূষণ কৰে এতেকে আমি এটা মূল্য দি পেলাই এনেকুৱা ধৰণৰ বেগ বা এনেকুৱা ধৰণৰ বেগ যদি আমি ক্ৰয় কৰি পেলাই নামঘৰলৈ অনা নিয়া কৰোঁ বা এইটো ধুবৰো ব্যৱস্থা আছে গতিকে প্লাষ্টিকৰ বেগটো আমি যেতিয়া কামটো হৈ যায় য'তে ত'তে আমি পেলাই দিওঁ আৰু তাৰ পৰা কি হয় মাটিত আপোনালোকে চাবচোন যে মাটিত আমি যেতিয়া বা গাঁত এটা যদি কৰি পেলাই আমি প্লাষ্টিক থৈ দিওঁ প্লাষ্টিকৰ বেগবিলাক থৈ যাওঁ কিন্তু মাটিখিনি হয়তো পুৰণা হৈ যাব কিন্তু প্লাষ্টিক একেবাৰে তেনেকৈয়ে থাকে গতিকে সেইখিনিয়ে বস্তুৱে আমাক বেছি প্ৰদূষিত কৰে কিন্তু এনেধৰণৰ কিছুমান ব্যৱস্থাও লৈছে বুলি শুনিবলৈ পাইছোঁ যে সেইবিলাক বেগ মানে প্লাষ্টিক বেগবিলাক যুগুতাই তাৰ দ্বাৰা অন্য কিবা কিবি বস্তু বনাব পৰা যায় যিবিলাক মানুহে ক্ৰয় কৰিব পাৰে আৰু সেইটোৰ পৰা প্ৰদূষণ মুক্ত কৰাৰ কিবা ব্যৱস্থাও লোৱা হৈছে এতেকে মই ভাবোঁ যে ভাদমহীয়া নামলৈ আমাৰ যিসকল মহিলা নামঘৰলৈ আহে এনেধৰণৰ বেগবিলাক যাতে ব্যৱহাৰ কৰে ইয়াতকৈ ডাঙৰো কৰিব পৰা যায় আৰু যিবিলাক আমাৰ শ্বপিং মল আছে শ্বপিং মলবিলাকতো আমি এনেধৰণৰ বেগ দিব পাৰোঁ তেওঁলোকক যে আপোনালোকৰ যিটো আপোনালোকৰ এমব্লেম আছে যিটো আপোনালোকৰ প্ৰতীক চিহ্ন আছে সেইবিলাক এই বেগত যদি দি দিয়ে প্ৰচাৰ প্ৰসাৰ দুয়োটাই হয় আৰু তাৰোপৰি উশাহ নিশাহত যাতে কষ্ট নহয় আমাৰ কাৰোৱে অসমবাসী ৰাইজৰ যেনেকৈ আমি সেউজীয়া ধৰণীখনৰ লগত আমাৰ গছ লতা পশু পক্ষী গোটেইবিলাক সুন্দৰকৈ জীয়াই থাকিব পাৰোঁ মানুহখিনিয়েও যাতে উশাহ নিশাহ ভালদৰে ল'ব পাৰোঁ সুস্থ শৰীৰে জীয়াই থাকিব পাৰোঁ এনেধৰণৰ ব্যৱস্থা ল'লে নিশ্চয় ভাল হ'ব আৰু আপোনালোকলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ইমান এটা বিষয়বস্তু ইমান এটা সৰল সহজ ভাৱত আপোনালোকে সুন্দৰ শ্ৰম কৰি বিষয়বস্তু লৈছে আপোনালোকৰ কৃতজ্ঞতা কামনা কৰিব ধন্যবাদ ধন্যবাদ বাইদেউ মই আমাৰ আৰু এটা কথা আপোনাক এইখিনিতে খুব মানে জনাই থওঁ যে আমি আজি যোৱা 6 জুলাইৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত আমি সজাগতাৰ কিছুমান কাৰ্যসূচী লৈছোঁ বিশেষকৈ তাত আমি প্ৰচাৰ পত্ৰিকা বিলাই আছোঁ দুই এটা বেগ আমি বিলাই আছোঁ আৰু ৰাইজক আমি সজাগ কৰিবৰ বাবে তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু মই আপোনাৰ জৰিয়তে আপোনাৰ অভিনয় জগতৰ লগত জড়িত হৈ থকা যিসকল শিল্পী আছে যিসকল অভিনয় জগতৰ লগত আছে যিসকলে অন্যান্য যিসকল ফিল্ডত আছে অনুৰাগী যিসকল আছে তেখেতসকলকো আপোনাৰ মাধ্যমেৰে আপোনাৰ অনুৰোধেৰে ক'ব বিচাৰিছোঁ বা আপোনাৰ জৰিয়তে মানে তেখেত এটা আহ্বান জনাব বিচাৰিছোঁ যে তেখেতসকলেও যাতে আমাৰ এই যিটো সজাগতা কাৰ্যসূচী কাৰণ আমি কাৰো ব্যক্তিগত সমস্যা নহয় আৰু অনাগত দিনত আমাৰ যিসকল নতুন উত্তৰ পুৰুষ যিসকল আহিব এতিয়া আজিৰ দিনটোতে আমাৰ কিমান গৰমী যোৱা সপ্তাহটোতে গতিকে আপোনাৰ দ্বাৰা এটা শেষ আহ্বান এটা তেখেতসকলকো মানে জনাবৰ বাবে অনুৰোধ জনাইছোঁ মই এইখিনি কথা ক'লোৱেই নতুন পুৰুষ বুলি নহয় যি নতুন প্ৰজন্মই বহুত ভাল ভাল কাম কৰিছে এতিয়া তুলনামূলক হিচাপে মই একোতেই একো নহ'ল বুলি নিৰাশ কেতিয়াও নহওঁ কেৱল বাটটো দেখুৱাই দিব লাগে আমাৰ নতুন প্ৰজন্মক তেওঁলোকৰ ভাল কাম কৰাৰ বাসনা বহুত আছে বহুবিলাক আছে কাৰণ আজিকালি জনাৰ সুবিধা বহুবিলাক হৈছে আগতে নাজানিছিল মুষ্টিমেয় কিছুমান মানুহে এনেবিলাক কাম কৰিছিল কিন্তু এতিয়া তেওঁলোকে ফেচবুকৰ যোগেদি হওক বা টুইটাৰ যোগেদি হওক এইবিলাক কথা আমি নতুনকৈহে শিকিছোঁ তাৰোপৰি বহুবিলাক কথা আমি ৱৰ্কশ্বপ কৰিহে জানিব লাগিব এতিয়া তেনেকুৱা এতিয়া মই শুনিছোঁ যে শ্ৰদ্ধাঞ্জলিৰ মুখত তেনেকুৱা ধৰণৰ আৰু মাজে মাজে মই ভাবোঁ যে এতিয়া অসমৰ বিভিন্ন অঞ্চলত এইখিনি নকওঁ যে কেৱল আমি অভিনয় জগতৰ মানুহখিনিয়েই হয় সেইটো নহয় অসমবাসী ৰাইজৰ আটাইবিলাকে হৈছে সমাজ সচেতন সমাজ প্ৰিয় আমি সকলোৱে মানুহৰ মংগল কামনা কৰি এনেধৰণৰ যিবিলাক কাম কৰোঁ যিবিলাকৰ যোগেদি মানুহৰ মংগল হয় তেনেকুৱা ধৰণৰ কাম আমি কৰোঁৱেই গতিকে সকলোৱে সজাগ হ'ব লাগে আৰু আপোনালোকৰ অনুষ্ঠানটো
সকলোৱে উদগনি জগাওক আৰু লগতে তেওঁলোকে যেনেধৰণৰ আপোনালোকৰ প্ৰডাকশ্যনৰ বস্তুবোৰ ওলাইছে সেইবিলাক আঁকোৱালি লওক। বাইদেউ আমি ইতিমধ্যে যথেষ্টখিনি কথা পাতিলোৱে, যথেষ্টখিনি আপুনি আহ্বান দিলে, যিখিনি আহ্বান জনাইছো সকলোলৈকে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে গোটেইবিলাকলৈকে মই আকুল আহ্বান জনাইছোঁ যে ইয়াত কোনো দ্বিমত থাকিব নোৱাৰে, কাৰণ এইখিনি ৰাইজৰ উপকাৰৰ কাৰণে। কাৰণ আমি উশাহ নিশাহ সদায় লৈ থাকিব লাগিব। এই যে এইটো বেগ বনাইছে ইয়াৰ এটা মূল্য আছে নহয়নে? সেই মূল্যটো আৰু যেতিয়া আপোনালোকে হয়তো মই এনেই এটা ধাৰণা কৰিছোঁ আপোনালোকে আজি ধৰক 200 বা 300 বনাইছে, কিন্তু যেতিয়া এখন মলে আপোনালোকক এইটো আহ্বান জনাব যে আমাক 1000 লাগে, তেতিয়া তাৰ মূল্যটো কমি যাব আৰু বহুবিলাকে যিজন এতিয়া দৰ্জীয়ে চিলাব তেওঁৰো এটা সংস্থাপন হ'ব, আৰু যিবিলাকে কৰিব এই কৰ্মটো যিসকলে কৰিব বহুল প্ৰচাৰৰ কাৰণে এইটো এটা ভাল হ'ব। এলাহ নিহালি থৈ বীৰ বেগ গাঁত ল'ব এই যিবিলাক আমাৰ এইবিলাক মোনা আছে, মই ভাল পাইছোঁ, খুব ভাল পাইছোঁ। আৰু অসমবাসী ৰাইজলৈ সকলোলৈকে আকুল আহ্বান জনাইছোঁ এনেধৰণৰ বেগবিলাক ব্যৱহাৰ কৰক আৰু আপোনালোকে সকলোকে মুকলি আকাশৰ তলত সুস্থ ভাৱনাৰে সকলোবিলাক জীয়াই থাকক। বাইদেউ যেতিয়া মন চন আমাৰ মানে বেয়া হয়, যেতিয়া ধৰি লওক মনটো অকণমান বেয়া হৈ থাকে, কেতিয়াবা টিভিটো খোলোতে আপোনাক দেখা পালে, আপোনাৰ যেতিয়া আমি মানে আপোনাৰ অভিনয় দেখা পাওঁ, আপোনাৰ বাইক মানে যি সংলাপ দেখা পাওঁ, তেতিয়া আমাৰ